চিৰাং আৰক্ষীৰ অভিযানত উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ। বিজনীৰ কুমাৰহালিত উত্তৰে মানস ৰাষ্ট্ৰীয় উদ্যানত আৰক্ষীৰ অভিযান। মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ। বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰয়ৰ নেতৃত্বত চলা অভিযানত 2টা মেগজিনসহ এটা AK চিৰিজৰ ৰাইফল 26টাকৈ 7.62 mm সজীৱ গুলী উদ্ধাৰ। কেছ ৰুজু আৰক্ষীৰ। So, যোৱাকালি এটা আমাৰ ইনপুট এটা আছিলে যে বিজনী PSৰ আণ্ডাৰত আপোনাৰ কুমাৰচালি আউটপোষ্ট কুমাৰচালি যোনটো এৰিয়া তাত ইলিগেল আৰ্মছ থকা বুলি আমি এটা ইনপুট এটা পাইছিলোঁ। চ' সেইটোৰ ওপৰত আমি কাম কৰি পেলাই বিজনী OC তাৰপিছত আমাৰ বল্লমগুৰি IC আমি এটা প্লেন বনালোঁ। প্লেন বনাই মেলি আমি মৰ্ণিং 6টা বজাৰ পৰা আমি অপাৰেশ্যন ষ্টাৰ্ট কৰিলোঁ আপোনাৰ কুমাৰচালি ভিলেজ মানস নেশ্যনেল পাৰ্ক ইমিডিয়েটলি এডজাচেণ্ট টু কুমাৰচালি ভিলেজ টুৱাৰ্ডছ নৰ্থ আছিলে এৰিয়াটো। চ' আমি তাত গৈ পেলাই অপাৰেশ্যন কৰিলোঁ। অপাৰেশ্যন কৰি মেলি আমি এটা AK চিৰিজৰ ৰাইফল 2টা মেগজিন আৰু 26 লাইভ এমিনিশ্যন আমি ৰিকভাৰ কৰিলোঁ। কি অৱস্থাত পালে ছাৰ? কি অৱস্থাত পালে? সেইটো গাঁতত পুতি থোৱা আছিলে। সেই সংক্ৰান্তে আমি এতিয়া সবিশেষ আমি একো ক'ব নোৱাৰিম, কাৰণ বস্তুটো এতিয়া আণ্ডাৰ ইনভেষ্টিগেশ্যন। কাৰণ আমি অলৰেডি এটা কেছ এটা ল'ম, চৌমুটাও কেছ ল'ম। চৌমুটাও কেছ লোৱাৰ পিছত তাৰ ওপৰত টোটেলি ইনভেষ্টিগেশ্যন হ'ব। আফটাৰ ইনভেষ্টিগেশ্যন এনিথিং যদি কিবা আমি গম পাওঁ ৰিগাৰ্ডিং এনি চিৰিয়াছ থিং, তেনে আপোনালোকক আমি অভিয়াছলি জনাম। আমাৰ আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ আৱাৰ SP ছাৰ, অনাৰেবল SP ছাৰ, আৰু আমাৰ আণ্ডাৰ দ্য গাইডেঞ্চ অফ আমাৰ IGP BTAD ছাৰ আৰু আমাৰ এডিশ্যনেল SP ছাৰো আছে। যোনটো টিম হিচাপে আমি ইন দি লাষ্ট টু ইয়াৰ্ছ আমি কণ্টিনিউৱাছলি আমি আৰ্মছ ৰিকভাৰী গম পাইছে চিৰাং ডিষ্ট্ৰিক্টে ধুনীয়াকৈ কাম কৰিছে। চ' সেইখিনিয়ে ক'বলগীয়া আছিলে। চিৰাঙৰ পৰা জিন্তু ভৰালী ৰিপৰ্ট, প্ৰতিদিন লাইভ আছাম।